জলদি কাটা ফটাফট কৈ দিছোঁ কি চিন্তা কৰি আছে মই আকৌ ভাবিছিলোঁ বোলো এইটো আজি নাকাটো বুজি পাইছনে কাইলৈ কাটিব পাৰিলোঁ হয় তেতিয়া আকৌ বোলো বিয়নী দুখকো খবৰটো দিব পাৰিলোঁ হয় গোটেই সোপাই মিলি অহমলা সমলিকে ডকচি এসাঁজ খাব পাৰিলোঁ হয় বুজি পাইছনে এতিয়া আকৌ মাৰিলে কেনেকেনো আহিব বিয়নী দুখ ৰাতিখন ভালে ভালে কাটক সপ্তাহ 10 দিনমান হ'ল মাংস খাব পোৱা নাই কিহত বিয়নী ভূতৰ লগ লাগিছে এইজনীচোন বহুতখিনি পালেগৈ একাহে মাংস খাবলৈ নোপোৱা নিচিনা কেনেকৈ আছে একা খাওঁ 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 লাগিয়ে থাকে তাই আকৌ এসোপা আদা ৰহুন সোপাহে গুচুৱাই লৈ থৈ দেগৈ যা বুজি পাইছ থৈ দেগৈ যা কাইলৈ কাটিম দে এইটো গোটেই সোপাই খাম বুজি পাইছনে জলদি কাটক ফটাফট কৈ দিছোঁ বিয়নী একা কি খাব নোপোৱাকৈ আছে হা মাছ মাংস আনি দেখোন খায়ে থাকে হা আমাক মাতিছে কোনোবা নাখান খাবলৈ তোকহে মাতা নাই মোক মাতিয়ে থাকে বুজি পাইছনে মইহে খাই আহিয়ে থাকোঁ নাখালেও জোৰ কৰি কৰি খুৱাই বুজি পাইছ তোৰ নিচিনাহে অকল পেটীয়া নহয় বিয়নী ডোখৰ বুজি পাইছনে অকল ঠেঠালি পেলাম মই এইজনী এতিয়া দেখোন ভাত কৰিলে আপুনি এনে দেখোন মোক কৈ নাযাওঁ নাযাওঁ কৈ থাকে দেখোন এতিয়া ভাত কৰিলে নাই আপুনি হা অ' নাযাওঁ নাযাওঁ বুলি কয় এতিয়া ভাত পৰিলে মানে হা বিয়নী একা ঘৰত মাছে মাংস খাই আহেগৈ জুতি লগাই জলদি কাটক কথা আকৌ কৈ থাকিলে নুশুনে নহয় এইজনীয়ে কেতিয়াবা হ'লে বৰ খং উঠি আহে বুজি পাইছনে এই ঠেঠালি পেলামহে বুজি পাইছ ঠেঠালি পেলাম তোক আপোনাকো ঠেঠালিম আপোনাকো ঠেঠালিম দেখিছনে বাৰু এইবাৰ মাংস চাংস নাখাওঁ বুজি পাইছ না তয়ে খা বুজি পাইছ তই হে খা মই কাটিম একদম নিদিওঁ মই খাবলৈ বিয়নী ভূটা লগ লাগিছে বিয়নী ভূটা লগ লাগিছে অ ৰঙাই ৰঙাই তোৰ মুখলৈ চালে মোৰহে দুখ লাগে বুজি পাইছ হ'ব দে থ ইমান ঢাকুৰি ঢাকুৰি কান্দি থাকিব নালাগে দে বুজি পাইছনে সেইজনী যাই যাই এতিয়া তোক এৰি থৈ গৈ একো শান্তিত থাকিব নোৱাৰে দে বুজি পাইছনে তাইতকৈ ভাল ছোৱালী এডোখৰ চাই দিম তোক বুজি পাইছ এই বৰপিতাই জীয়াই থাকোঁতেই